30তকৈ কম ছাত্ৰ-ছাত্ৰী থকা প্ৰতিখন এলপি স্কুল বন্ধ নহয় মই স্পষ্টভাৱে কৈছোঁ। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ দিনত বিধানসভাৰ কাম কাজ কৰোঁতে চৰকাৰী পুঁজিৰ বৃহৎ লুণ্ঠন আৰু কেলেংকাৰীৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ দিনত বিধানসভাৰ কাম কাজ কৰোঁতে চৰকাৰী পুঁজিৰ বৃহৎ লুণ্ঠন আৰু কেলেংকাৰীৰ এক অভিযোগ ইতিমধ্যে ৰাজহুৱা হৈছে। এই কাৰ্যকালত নতুন বিধানসভা ভৱন, বিধানসভাৰ সচিবালয়, বিধায়কৰ বাবে শৰীৰ চৰ্চা কেন্দ্ৰ, MLA ক্লাব, এটা মাৰ্কেট কমপ্লেক্স আৰু ডিজিটেল মিউজিয়াম ইত্যাদি নিৰ্মাণ কৰা হৈছিল, য'ত আমাৰ ৰাজকোষৰ কোটি কোটি টকা ব্যয় কৰা হৈছিল। এই অভিযোগবোৰত তদন্ত কৰিবলৈ কি পদক্ষেপ গ্ৰহণ কৰা হ'ব তাৰ বিষয়ে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক জনোৱা উচিত আৰু বৰ্তমানৰ সন্মানীয় অধ্যক্ষ শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াও সদনৰ মৰ্যাদা আৰু গৰিমা ৰক্ষা কৰিবলৈ এই বিষয়ত মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰা উচিত। 30তকৈ কম ছাত্ৰ-ছাত্ৰী থকা প্ৰতিখন এলপি স্কুল বন্ধ নহয় মই স্পষ্টভাৱে কৈছোঁ। আগতো কৈছোঁ যে 30তকৈ কম আছে কাৰণেই প্ৰতিখন এলপি স্কুল বন্ধ নহয়। এইটো সম্পূৰ্ণৰূপে ভুৱা, ভিত্তিহীন, মিছা কথা। এইটো জৰীপ কৰিব দিয়া। 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যদি 30জনতকৈ কম ছাত্ৰ-ছাত্ৰী থকা এলপি স্কুল আছে, সেইখন স্কুল বন্ধ নহয়, সেইখন স্কুল থাকিব। কিন্তু 1 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 30তকৈ কম ছাত্ৰ-ছাত্ৰী থকা 3খন বিদ্যালয় আছে, তেতিয়াতো এমালগেমেশ্যন কৰিব লাগিব। তাৰে ভিতৰত কোনখিনি বিদ্যালয় প্ৰয়োজনীয় আমাৰ কাৰণে, শিক্ষাৰ অধিকাৰ আইনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োজনীয়তা আছে, সেইখিনি বিদ্যালয়ৰ কাৰণে বেলেগ সিদ্ধান্ত হ'ব। য'ত অত্যাধিক হৈ আছে, এটা কেম্পাছতে 2খন স্কুল চলি থাকে, এইটোতো মাৰ্চ কৰিবই লাগিব। ক'ৰবাত 200 মিটাৰ ডিষ্টেঞ্চত 2খন স্কুল আছে, তাত এমালগেমেশ্যন হ'ব। কিন্তু যদি এখনেই আছে, তেতিয়া তাত এমালগেমেশ্যনৰ প্ৰশ্ন নাহে। তাত আমি ব্যৱস্থা গ্ৰহণ কৰিম, কেনেকৈ আমি বহনক্ষম বিদ্যালয়খনক বহনক্ষম কৰিব পাৰোঁ, ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আমি বৃদ্ধি কৰিব পাৰোঁ। কামৰূপ মেট্ৰ' জিলাৰ অধীনত যথেষ্ট বনাঞ্চল আছে আৰু পাহাৰীয়া অঞ্চল আছে, য'ত মূলতঃ কাৰ্বি মানুহ বসবাস কৰে। আৰু ইয়াত যিসমূহ বিদ্যালয় আছে, বিদ্যালয়সমূহৰ শিক্ষকসকলৰো সমস্যা আছে, ছাত্ৰ-ছাত্ৰীসকলৰো সমস্যা আছে। গতিকে আজি মই পৰিষদখনকে দায়িত্ব দিছোঁ যে আমি এই পাহাৰীয়া অঞ্চলত শিক্ষক-শিক্ষয়িত্ৰী থাকিব পৰাকৈ আমি কোৱাৰ্টাৰ তেওঁলোকৰ আমি বনাব পাৰোঁ নেকি, সেইটো চাব, আমিও সহায় কৰিম।